हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चेनेल आसाम टेक एंड आर्न। फ्रेंड्स কি আপুনি আপোনাৰ ফ্ৰী সময়ত আপোনাৰ এন্ড্ৰইড মোবাইলত সিম্পল গেম কিছু খেলি মাহেকত 2000 পৰা 15000 টকালৈকে ইনকাম কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে এই ভিডিওটো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, য'ত মই আপোনালোকক ক'ম যে আপুনি কেনেকৈ সিম্পল গেম কিছু খেলি এটা ভাল ইনকাম কৰিব পাৰে। সেইটো 100% ৰিয়েল আৰু 100% জেনুইন। সো ফ্ৰেন্ডস, এই ভিডিওটোৰ ডিসক্ৰিপশনত এটা এপৰ লিংক দিয়া আছে। প্ৰথমে এই এপটো আপুনি ইনষ্টল কৰি ল'ব। এই এপটোৰ নাম হৈছে ধনী এপ। হয় ফ্ৰেন্ডস, এই এপটোৰ নাম হৈছে ধনী এপ, যাৰ বিষয়ে হয়তো আপোনালোকে সকলোৱে গম পায় যে এইটো এটা লোন এপ হয়, কিন্তু প্ৰায়ভাগ কম মানুহে জানে যে এই ধনী এপৰ পৰা সিম্পল গেম কিছু খেলি মাহেকত এটা ভাল ইনকাম কৰিব পাৰে। সো ফ্ৰেন্ডস, মই সিম্পলি মোৰ যিটো ধনী এপ্লিকেশ্যন আছে মই সেইটো ওপেন কৰি ল'ম। আপুনি ডিসক্ৰিপশনত দিয়া লিংকটোৰ পৰা আপুনি সিম্পলি এই এপটো ইনষ্টল কৰি ল'ব। ঠিক আছে ফ্ৰেন্ড। সো মই এতিয়া আপোনালোকক বাকিখিনি প্ৰসেস আপুনি ইয়াত ওপেন কৰিব, কেনেকৈ আপুনি ইয়াত একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰিব মই সেইখিনি দেখুৱাই দিম। সো সিম্পলি মই ইয়াত সেই এপছটো ওপেন কৰিছোঁ। ঠিক আছে, ওপেন কৰাৰ পাছত আপুনি ইয়াত সিম্পল কিছুমান গেম দিয়া থাকে। আপুনি যদি কুইজ খেলি ভাল পায় বা আপুনি যদি বাস্কেটবল খেলি ভাল পায় বা স্পিন কৰি ভাল পায়, তেতিয়া আপুনি সেইখিনি আপুনি ইয়াত খেলিব পাৰে আৰু এটা ইনকাম কৰিব পাৰে। ঠিক আছে, সো ইয়াত সিম্পলি মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিবলৈ আহি গৈছে। সো মই সিম্পলি মোৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো ইয়াত ছাবমিট কৰি লৈছোঁ। ঠিক আছে, আপুনি ইয়াত সিম্পলি আপোনাৰ যিটো মোবাইল নাম্বাৰ সেইটো এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰাৰ পাছত আপোনাৰ ইয়াত আপোনাৰ 4 ডিজিটৰ যিটো পাছৱৰ্ড আছে সেইটো সেট কৰিবলৈ আহিব। সো মই সিম্পলি ইয়াত নেক্সট বটনটো প্ৰেছ কৰি দিছোঁ। প্ৰেছ কৰাৰ পাছত আপুনি ইয়াত চাইছে সেট ইউৰ 4 ডিজিট পাছৱৰ্ড বুলি আহিছে। ঠিক আছে, ইয়াত মানে আপুনি 4টা সংখ্যাৰ যিটো এটা পাছৱৰ্ড আপুনি প্ৰথমে ক্ৰিয়েট কৰিব লাগিব। সো আপুনি সিম্পলি 4টা সংখ্যাৰ পাছৱৰ্ডটো ক্ৰিয়েট কৰিব ইয়াত ক্লিক কৰি পিনি। ঠিক আছে, সো মই সিম্পলি 4টা ডিজিটৰ পাছৱৰ্ড এটা ক্ৰিয়েট কৰি লৈছোঁ, যাতে যেতিয়া মই এই এপটোত লগ ইন হ'ম তেতিয়া সেই 4টা ডিজিটৰ পাছৱৰ্ড দি পিনি লগ ইন হ'ব পাৰোঁ। সো সিম্পলি আপুনি সিম্পলি এটা পাছৱৰ্ড, ষ্ট্ৰং পাছৱৰ্ড এটা ক্ৰিয়েট কৰি ল'ব প্ৰথমে। ঠিক আছে, মই এইটো এটা 4টা ডিজিটৰ পাছৱৰ্ড ক্ৰিয়েট কৰিছোঁ, 4টা সংখ্যা দি পিনি। তাৰপিছত এৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ এটা ডকুমেণ্টছ চিলেক্ট ডকুমেণ্টছ বুলি আছে, এটা ডকুমেণ্টছ আপুনি চইচ কৰিব লাগিব। ইয়াত পান কাৰ্ড আছে, বা পাছপোৰ্ট আছে, ভোটাৰ আইডেণ্টি কাৰ্ড আছে, ড্ৰাইভিং লাইচেঞ্চ আছে। এই 4টা ডকুমেণ্টছৰ ভিতৰত আপুনি আপোনাৰ মানে কোনোবা এটা ডকুমেণ্টছ আপোনাৰ থাকিব লাগিব, আৰু সেই ডকুমেণ্টছটো আপুনি এটা ডকুমেণ্টছটোৰ যিটো মানে নাম্বাৰ আছে সেইটো ইয়াত দিব লাগিব। সো মই সিম্পলি পান কাৰ্ডৰটো চিলেক্ট কৰি লৈছোঁ, আৰু পান কাৰ্ড যিটো মোৰ নাম্বাৰ আছে সেই পান কাৰ্ডৰ নাম্বাৰটো ইয়াত সিম্পলি মই টাইপ কৰি দিছোঁ। ঠিক আছে, সিম্পলি আপুনি ইয়াত আপোনাৰ যিটো ডকুমেণ্টছ আছে সেই ডকুমেণ্টছৰ সেই নাম্বাৰটো আপুনি ইয়াত সিম্পলি এণ্টাৰ কৰি দিব। আপোনাৰ যদি ভোটাৰ কাৰ্ড আছে এটা ভোটাৰ কাৰ্ড দিব পাৰে, পান কাৰ্ড আছে পান কাৰ্ড দিব পাৰে, ড্ৰাইভিং লাইচেঞ্চ আছে যদি আপুনি সেইটোও দিব পাৰে। ঠিক আছে, সেইটো কৰাৰ পাছত মই এইটো ক্লিক কৰি দিম নেক্সটত। ঠিক আছে, ঠিক আছে, মোৰ হৈ গৈছে ইয়াত। এইটো মই ক্লিক কৰি দিছোঁ এতিয়া। ঠিক আছে, ক্লিক কৰাৰ পাছত এইটো পেজটো লোডিং হৈছে অলপ। ফ্ৰেণ্ডছ, আৰু এটা কথা, আপুনি ইয়াত যিমান ধনী কেছ আপুনি ইয়াত আৰ্ণ কৰিব সেইটো এমাহৰ ভিতৰত ৰুপিজলৈ ট্ৰান্সফাৰ হৈ যায়, আৰু সেইটো তেতিয়া আপুনি সেইটো আপোনাৰ বেংক একাউণ্টত ইজিলি ট্ৰান্সফাৰ কৰিব পাৰে। চ' ঠিক আছে, আপুনি ইয়াত গেম খেলাৰ পাছত এমাহত আপুনি গেম মানে এমাহলৈকে আপুনি ইয়াত গেম খেলিব লাগিব প্ৰথমে। তাৰপাছত এমাহ হোৱাৰ পাছত সেই আপুনি যিমান ধনী কেছ আপুনি আৰ্ণ কৰিব সেইটো পইচালৈ ট্ৰান্সফাৰ হৈ যায়। চ' চিম্পলি আমি এতিয়া ধনী এপৰ যিটো ডেছবৰ্ড আছে তাত আহি গৈছোঁ, হোম পেজত। ইয়াত আপুনি চাইছে তলত ফ্ৰী ধনী গেমছ। ঠিক আছে, ফ্ৰী ধনী গেমছ আছে। ইয়াত গেমছৰ পৰা আপুনি দেখি পাইছে স্পিন আছে, বাস্কেটবল আছে। ঠিক আছে, চেম তেনেকৈ বহুতো ইয়াত আপুনি গেম পাই যাব। ইয়াত আপুনি যদি ষ্টুডেণ্ট হয় আপুনি ইয়াত কুইজো খেলিব পাৰে, আৰু ইয়াত ইজিলি এটা ভাল ইনকাম কৰিব পাৰে মান্থলি। চ' ফ্ৰেণ্ড, মই চিম্পলি বাস্কেটবলত ক্লিক কৰি দিছোঁ, আৰু মই আপোনাক দেখুৱাই দিম যে আপুনি ইয়াত কেনেধৰণে আপুনি ইয়াত গেম খেলিব। চ' মই চিম্পলি 2টা গেম আপোনাক খেলি ইয়াত লাইভ দেখুৱাই দিম। চ'
চ' মই চিম্পলি বাস্কেটবলটো প্ৰথমে মই অ'পেন কৰি লৈছোঁ। মই কণ্টিনিউ এতিয়া প্ৰেছ কৰিছোঁ। কণ্টিনিউত প্ৰেছ কৰাৰ পাছত বাস্কেটবলটো অ'পেন হৈ গৈছে, ঠিক আছে। পেজটো অলপ ল'ডিং হৈছে, অলপ ৱেইট কৰিব লাগিব, ঠিক আছে। চ' মই চিম্পলি বাস্কেটবলটো আৰু কুইজটো খেলি আপোনাক চিম্পলি দেখুৱাই দিম। ইয়াৰ উপৰিও আপুনি ইয়াত স্পিনো কৰিব পাৰে। এইটো চিম্পলি আপুনি স্পিন কৰিব পাৰে, মই স্পিনটো দেখুওৱা নাই, ঠিক আছে। ইয়াত বাস্কেটবলত এটা হাই স্ক'ৰ দিয়া থাকে। স্ক'ৰটো আপুনি চিম্পলি এইটো কমপ্লিট কৰিব লাগে। চ' মই ইয়াত খেলি দেখুৱাই দিছোঁ, চাইছে। আপুনি আঙুলিৰে এইটো টাচ কৰি এইটো গেমটো খেলিব পাৰে ইজিলি, ঠিক আছে। সেইধৰণে আপুনি খেলি যিটো আপুনি ধনী কেছ আৰ্ণ কৰিব, সেই কেছটো 30 days ভিতৰত এইটো মানে পইচালৈ চেঞ্জ হৈ যায়। আৰু সেই পইচাটো আপুনি চিম্পলি আপোনাৰ বেংক একাউণ্টত, ইণ্ডিয়ান বেংক একাউণ্টত এইটো আপুনি চিম্পলি ট্ৰান্সফাৰ কৰি ল'ব পাৰে। চ' ঠিক আছে ফ্ৰেণ্ড, আপুনি চিম্পলি এই ধৰণে ইয়াত গেম, কুইজ, স্পিন খেলি কৰি আপুনি ইজিলি এটা ভাল ইনকম কৰিব পাৰে ঘৰত বহি, ঠিক আছে ফ্ৰেণ্ড। চ' আপুনি চিম্পলি আঙুলিৰে সেই ধৰণে টাচ কৰি চিম্পলি এই বাস্কেটবলটো খেলিব পাৰে। ইয়াৰ উপৰি আপুনি ইয়াত বিভিন্ন ধৰণৰ গেম পাই যাব। সেই গেমসমূহ আপুনি চিম্পলি খেলি ইয়াত এটা ভাল ইনকম কৰিব পাৰে ঘৰত বহি, ঠিক আছে ফ্ৰেণ্ড। চ' এই এপটো 100% ৰিয়েল এপ হয়। আপুনি ইয়াত পে'মেণ্ট পাব, সেইটো গেৰেণ্টি আছে, ঠিক আছে। চ' মই চিম্পলি এক্সিট হৈ গৈছোঁ, অৰ্থাৎ মই হোম পেজলৈ গুচি গৈছোঁ। মই আৰু এটা গেম আপোনাক খেলি দেখুৱাই দিম। চ' মই এতিয়া কুইজ খেলি ভাল লাগে মোক যিহেতু, সেইকাৰণে মই যিটো ধনী কুইজ বুলি আছে সেইটো মই ক্লিক কৰি ল'ম, ঠিক আছে। এতিয়া মই আপোনাক দেখুৱাই দিব বিচাৰোঁ যে আপুনি ইয়াত কুইজ কেনেধৰণে খেলিব। যিহেতু ইয়াত যিটো আপুনি ইয়াত কুইজ আছে, সেই কুইজ এটা টাইম ছেট কৰা থাকে। এই নিৰ্ধাৰিত সময়ৰ ভিতৰতে সেই কুইজটো ইয়াত অনুষ্ঠিত হয়। চ' আপুনি চিম্পলি সেই সময়ত ইয়াত কুইজটো খেলিব পাৰে। চ' মই চিম্পলি কুইজটো অ'পেন কৰি দেখুৱাই দিছোঁ যে ইয়াত কোনকেইটা সময়ত ইয়াত কুইজ কম্পিটিশ্যন হয়। যদি আপুনি ইয়াত কুইজ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰে, তেতিয়া আপুনি যদি 1 নম্বৰ ৰেংক বা 2 নম্বৰ ৰেংকত পায়, তেতিয়া আপুনি এটা ভাল ইনকম কৰিব পাৰে, ঠিক আছে। যদি আপোনাৰ প্ৰশ্নখিনিৰ উত্তৰ সকলোখিনি শুদ্ধ হয়, তেতিয়া আপুনি ইয়াত ভাল এটা ইনকম কৰিব পাৰে ঘৰত বহি, ঠিক আছে। প্লে ধনী কুইজত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত আপুনি ইয়াত সকলো টাইমিংখিনি আপুনি দেখি পাই যাব। ইয়াত চাইছে আপুনি 9টাৰ পৰা 10টা, 11টাৰ পৰা 12টা, 2টাৰ পৰা 3টা, ঠিক আছে। সেইধৰণে সকলোখিনি টাইম ইয়াত কেইবজাত ইয়াত মানে সময়টো দিয়া আছে, কুইজ হয়, সেই গোটেইখিনি সময় ইয়াত দিয়া থাকিব। আপুনি চিম্পলি সেই টাইমটো চাই পিনি এই এপটো অ'পেন কৰি ইয়াত যিটো কুইজ কম্পিটিশ্যন হয়, ইয়াত পাৰ্টিচিপেট কৰি এটা ভাল ইনকম কৰিব পাৰে, যদি আপুনি কুইজ খেলি ইণ্টাৰেষ্ট আছে, ঠিক আছে। ইয়াৰ উপৰি আপুনি যদি স্পিন কৰিব পাৰে, সেইটো স্পিনো খেলিব পাৰে। চ' মই চিম্পলি কুইজ খেলি মোক যিহেতু ভাল লাগে, সেইকাৰণে মই কুইজ গেমটো দেখুৱাই দিছোঁ, ঠিক আছে। চ' সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি গৈ এই এপছটোত চিম্পলি ইয়াত কুইজত পাৰ্টিচিপেট কৰিব পাৰে। সেইধৰণে আপুনি চিম্পলি ইয়াত বিভিন্ন ধৰণৰ গেম খেলি আপুনি চিম্পলি ইয়াত ইজিলি এটা ভাল ইনকম কৰিব পাৰে, ঠিক আছে ফ্ৰেণ্ড। ইয়াৰ উপৰি এই এপৰ ৰেফাৰ এণ্ড আৰ্ণ প্ৰগ্ৰেমৰ সহায়ত আপুনি 10,000 টকালৈকে ইনকম কৰিব পাৰে, জাষ্ট আপোনাৰ ফ্ৰেণ্ডছক ৰেফাৰ কৰি। চ' এইটো এটা 100% ৰিয়েল এপ হয়, যাৰ সহায়ত আপুনি এটা ভাল ইনকম কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানে। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনাৰ আগলৈ আহিম। চ' তেতিয়ালৈকে হেভ এ গুড ডে'। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।